গাইজ অসমৰ জীয়ৰী লিপি লাইফষ্টাইললৈ মই লিপিয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ লাইফৰ দুজন স্পেচিয়েল পাৰ্চন আৰু এটা স্পেচিয়েল ডে হিচাপে এই ভিডিঅ'টো বনাইছোঁ। স্পেচিয়েল পাৰ্চন দুজন হৈছে মোৰ হাজবেণ্ড আৰু মোৰ ব্ৰাদাৰ, মোৰ ভাইটি। আৰু এটা স্পেচিয়েল ডে এইকাৰণে কাৰণ 21 অক্টোবৰ যোনটো কালি গ'ল, কালি মোৰ একচুৱেলি ভিডিঅ'টো আপলোড কৰা নহ'ল কিয়নো দিনটো ব্যস্ত আছিলোঁ সেই দিনটোৰ কাৰণে। চ' সেইটো কাৰণে আপলোড কৰা নহ'ল। 21 অক্টোবৰ একচুৱেলি মোৰ হাজবেণ্ড আৰু মোৰ ভাইটি দুইজনৰে বাৰ্থডে হয়। চ' কালি দিনটো কেনেকৈ মই কি কৰিলোঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে দিনটোত কি কৰিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যোনসকলে মোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আৰু যোনসকলে মোক অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় দেন এটা লাইক কৰিব, লগতে কমেণ্টটো কৰিব। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট মই কফি কেক এটা বনাম। তাৰ কাৰণে মই প্ৰিমিক্স কফি পাউডাৰ লৈছোঁ, 1 কাপ লৈ লৈছোঁ। তাৰপাছত ইয়াত মই ৰিফাইন দিম আন্দাজমতে দি দিম মই 1 কাপত। যিহেতু ৰেচিপি হিচাপে আপোনালোকক দেখুওৱা নাই, মই মোৰ নিজৰ আন্দাজমতে দিছোঁ। চ' ৰিফাইন দিলোঁ। ইয়াৰ পিছত মই গাখীৰ দিম। তাৰপিছত মই পানী দিম। আৰু তাৰপিছত মই ভেনিলা এচেঞ্চ অলপমান দিম। ভালদৰে এই মিক্সখিনি চকলেট প্ৰিমিক্স যোনখিনি মই যি দিছোঁ সেইখিনি ভালদৰে মিলাই ল'ম। মিক্সাৰ ৰেডি হৈ গ'ল, দেখিছে ধুনীয়াকৈ মিক্সাৰটো ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত মই বাটাৰ পেপাৰ লগাইছোঁ, লগাই পেলাই অলপ ৰিফাইন লগাই দিছোঁ। তাৰপিছত ৰিফাইনখিনি লগোৱাৰ পিছত ইয়াত আমি এই মিক্সাৰখিনি দি দিম। চ' ৰেডি হৈ গ'ল মোৰ বেছটোৰ কাৰণে যোনটো মই বনাইছোঁ, ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি মাইক্ৰ' অভেনত দিম। মই মাইক্ৰ' অভেনটো প্ৰিহিট কৰিম। ফাৰ্ষ্ট 180 ডিগ্ৰীত মই প্ৰিহিট কৰিম 10 মিনিটছৰ কাৰণে। 10 মিনিটছ আমি প্ৰিহিট কৰিব লাগে কেকটো দিয়াৰ আগতে। চ' 10 মিনিটছ প্ৰিহিট কৰাৰ পিছত মই কেকটো তাত বহাই দিম। প্ৰিহিট হৈ গ'ল। এতিয়া মই ইয়াৰ ভিতৰত এই মিক্সাৰখিনি বাউলটো মই ভৰাই দিম। বাউলটো ভৰাই দিলোঁ। ভৰোৱাৰ পিছত মই আকৌ 180 ডিগ্ৰীত মই 190 ডিগ্ৰী দিছোঁ। চ' টাইমিংটো দিছোঁ 30 মিনিট। চ' 30 মিনিটৰ কাৰণে মই বাল্বটো ইয়াত দি দিছোঁ। চকলেট কেকটো মোৰ ৰেডি হৈ গ'ল। এতিয়া ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত যেতিয়া আইচিং কৰিম আপোনালোকক আকৌ দেখুৱাম মই। মই এতিয়া আইচিং কৰি আছোঁ। আইচিংটো কমপ্লিট হোৱাৰ পাছত আপোনাক গোটেই কেকটো কেনেকুৱা হ'ব লুকছটো মই দেখুৱাম আপোনালোকক। এতিয়া আইচিং কৰি আছোঁ, চাব পাৰে আপোনালোকে। আইচিংটো প্ৰায় কমপ্লিট হৈছে আৰু। চ' হাজবেণ্ডৰ কেকটো ৰেডি হৈ গ'ল, এবাৰ চাওক। বনাই ৰেডি হৈ গ'ল।
হেপী বাৰ্থডে ঋতু বুলি লিখা হৈছে। চ' ছেকেণ্ডটো মই দেখুৱাম, যোনটো ভাইটিৰ কাৰণে বনাম সেইটোও দেখুৱাম আপোনালোকক। চ' ভাইটিৰ বাৰ্থডে কেকো ৰেডি হৈ গ'ল, চাব পাৰে। ব্লু কালাৰত বনাইছোঁ। দুইটা কেক ৰেডি। চ' হৈ গ'ল। চ' ছাৰপ্ৰাইজ দিম এতিয়া তেওঁলোকক। গোৱা কাটা কাটা। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, may God bless you, may God bless you, may God bless you, happy birthday to you. Happy birthday to you, happy birthday to you, happy birthday to Babu, happy birthday to you. বাৰ্থডে স্পেচিয়েল ডিনাৰ ৰেডি কৰি আছোঁ, পোলাওৰ কাৰণে। পোলাও বনাই আছোঁ, তাৰপিছত লোকেল চিকেন বনাম। চ' ৰেডি কৰি আছোঁ, আপোনালোকক দেখুৱাই থাকিম মাজে মাজে কি কৰিম মই আজি। পোলাওৰ কাৰণে চাউলটো ফ্ৰাই কৰি আছোঁ। পোলাও প্ৰায় ফ্ৰাই কৰা হৈ গৈছে চাউলখিনি। এতিয়া ইয়াত আমি পানী দিম। চ' এইখিনিয়ে আছিলে, সৰু সুৰাকৈ হ'লেও বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ দুইজনৰে। তেওঁলোকো ব্যস্ত থাকে, বাৰ্থডে দিনাখনো একচুৱেলি ব্যস্ত আছিল, গতিকে মই আগতে দুইজনে বাৰ্থডে একেলগে পাতিছিলোঁ, বাট এতিয়া মোৰ হাজবেণ্ডো ব্যস্ত থাকে, মোৰ ভাইটিও ব্যস্ত থাকে, গতিকে সকলোৱে ব্যস্ততাৰ মাজতো সৰু সুৰাকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। চ' এইখিনিয়ে আছিলে কালি দিনটো, সেইটো কাৰণে মোৰ দিনটো স্পেচিয়েল বুলি ক'লোঁ, কাৰণ দুইজনৰে একেলগে খুব কমৰে মিলে তেনেকুৱা। চ' ভাল লাগিলে দিনটো কালি খুব ধুনীয়াকৈ অতিবাহিত কৰিলোঁ। চ' এইখিনিয়ে আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ।